নমস্কাৰ বন্ধুসকল ফ'ৰ্ড ফিগৰ নিউ মডেলখন বিক্ৰী হৈ গ'ল চেলিং হৈ গ'ল চ'ল্ড আউট হৈ গ'ল কাষ্টমাৰ ফ্ৰম আমাৰ যোৰহাট আমাৰ গৌতম শইকীয়া ছাৰে লৈছে কেনেকুৱা পালে গাড়ীখন ভিডিঅ'ত যেনেকুৱা দিছে তেনেকুৱাই পাইছেনে ভালেই পালোঁ হয় হয় ঠিক আছে এনেকৈ ক'লে ভাল লাগে আৰু কাষ্টমাৰ বাইদেউ কেনেকুৱা পাইছে আপুনি ঠিকে পাইছেনে হয় দাদা দি তাকে যোৰহাটৰ পৰা আহিলে গাড়ীখন ল'লে আৰু দাদা ছাৰে হেৰিত কৰে আপুনি যোৰহাট SBI মেইন ব্ৰাঞ্চত মেনেজাৰ ন মেইন ব্ৰাঞ্চত মেনেজাৰ হয় ছাৰ তো বন্ধুসকল এইখনে গাড়ীখন তাকে ভাল গাড়ীখনে পালে মনটোও ভাল লাগিছে মই এনেকুৱা ফ্ৰেছ গাড়ীখন দিব পাৰিলে ভাল লাগে তো এইখনে চ'ল্ড আউট হৈ গ'ল যোনে বহুতে ল'ম বুলি কমেণ্ট কৰিলে মেছেজ কৰিছে ফোনো কৰিলে বেয়া নাপাব দেই গাড়ীখন চ'ল্ড আউট হৈ গ'ল আকৌ নেক্সট এনেকুৱা এখন আনিবলৈ চেষ্টা কৰিম এইখনে আৰু গাড়ীখন এবাৰ দেখুৱাই দিছোঁ তো ছাৰ বহুত হেপ্পী হৈছে আৰু গাড়ীখন লৈ বহুত ভাল পাইছে তো প্ৰাইচটো ছাৰক দিয়া হ'ল 270 দিয়া হ'ল প্ৰাইচটো মই কৈ দিছোঁ বহুতে কৈ থাকে আপুনি ভিডিঅ'ত কিমানত বিকিলে প্ৰাইচটো নকয় তো মই প্ৰাইচটো কৈ দিছোঁ 270 দিয়া হ'ল তো এইখনে বিক্ৰী হৈ গ'ল বেয়া নাপাব তো ছাৰক লগ পাই বহুত ভাল লাগিলে আপোনাক দেই ঠিকে পাইছে হয় নাই ঠিক আছে তো আপোনাক মই চাবি দুটাও সমজালোঁ ইঞ্চুৰেঞ্চ পলিউশ্যনো দিলোঁ খালি ট্ৰান্সফাৰটো আপোনাক মই আজিতো 26 তাৰিখ হয় কাইলৈ 27 তাৰিখে মই অনলাইন ট্ৰান্সফাৰটো কাইলৈ কৰাই দিম আজিতো অফিচ বন্ধ হৈ গ'ল খালি ভালকৈ চলাব ছিট বেল্ট লগাই দেই তো বন্ধুসকল এইখনে বিক্ৰী হৈ গ'ল দাদাও প্ৰায় হেপ্পী হৈছে ভালকৈ চলাব দেই বাই বাই ঠিক আছে হ'ব